Hello everyone, welcome to my channel Assamese Kitchen as vlog. আজি এয়া এটা দুপৰীয়া খাবৰ বাবে ব্ৰেড আৰু বাটাৰ দি এটা মই কি বুলি কম আৰু ব্ৰেড ফ্ৰাই বুলি ক'ব পাৰি যি আৰু নাম নাজানো বনাবলৈ চেষ্টা কৰিছো। এই ৰেচিপিটো মই ইউটিউবত চাই শিকিছিলো, কাৰ ব্লগত চাই শিকিছিলো সেইটো মই এতিয়া পাহৰিলো, কিন্তু মই ইউটিউবৰ পৰা শিকিছো এই ৰেচিপিটো। এয়া মই বনাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিবচোন কেনেকৈ বনাও। ইয়াতে অকণমান তেল দি পেলাই ইয়াতে নেহৰ আৰু পিঁয়াজ অকণমান ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি লৈ এইখিনি এটা বাটিত উঠাই ল'ব। তাৰপিছত এয়া বাটাৰ 1 চামুচ লৈ ইয়াতে বাটিটোত এইখিনি দি অকণমান মিক্স কৰি ল'ব। এয়া মই সেই বাটাৰ পিঁয়াজ আৰু নহৰুৰ পেষ্টখিনি মই গোটেইকেইখন ব্ৰেডতে অকণমান লেটিয়াই লৈছোঁ। তাৰপিছত আগলৈ কি কৰোঁ চাই থাকিব। ইয়াতে কেৰাহীত অকণমান বাটাৰ দি লৈছোঁ। দি লৈ এতিয়া ব্ৰেডকেইখন এখন এখনকৈ ইয়াতে বহাই দিম। এয়া ব্ৰেডকেইখনৰে সৈতে ইয়াতে বহাই দিলোঁ। আৰু যে ব্ৰেডৰ এই ওপৰ ভাগটো ইয়াতে চীজ নাইবা মেয়নিজ আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, কিন্তু এতিয়া মোৰ ওচৰত চীজ নাই আৰু মেয়নিজ আছে, যদিও মানে মোৰ ল'ৰাটোৱে মেয়নিজ খাবলৈ বেয়া পায়, সেইবাবে মই দিয়া নাই। কিন্তু চীজ দিলে সি খাবলৈ ভাল পায়, কিন্তু এতিয়া চীজ নাই, গতিকে মই একোৱেই দিয়া নাই। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে চীজ দিব পাৰে, চীজ দিলে সোৱাদটো অকণমান ভাল লাগে। আৰু মেয়নিজো দিব পাৰে, মেয়নিজ দিলেও বেয়া নালাগে। চাই থাকিব শেষলৈ। হৈ গ'ল খানা ৰেডি। এতিয়া ল'ৰাৰ কাৰণে অকণমান মেগী বনাইছোঁ, অতি চিম্পলকৈ বনাইছোঁ মেগীখিনি ইগন'ৰ কৰিব। আৰু এইটো ব্ৰেডৰ হৈ গ'ল। ইয়াতে এনেকুৱাকৈ জাপকৈ দিয়া গৈছে। খাবলৈ কিন্তু বহুত টেষ্টি হয়, আপোনালোকে এদিন খাই চাবচোন। যদিও অতি সহজ আৰু চিম্পল ৰেচিপি হয়, কিন্তু খাবলৈ বহুত ধুনীয়া লাগে। আপোনালোকে এদিন বনাই খাব, ভাল পাব। আৰু আপোনালোকে মোৰ চেনেলটোত মৰম দি আছে লাহে লাহে, গতিকে আগলৈও এনেকৈ মৰম দি যাব বুলি আশা কৰিলোঁ। মই তেতিয়া মানে ভাল ভিডিঅ' দি যাবলৈ সাহস পাম আৰু। গতিকে চাই থাকিব চেনেলটো। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ, বাই।